हे दोस्तों वेलकम टू DK राहुल ब्लॉग्स তোমালোকক যে কালি যোনটো ভিডিও আপলোড কৰিছিলো এইটো হয় কালি ৰাতিৰ ভিডিও বিয়াত গৈছিলো এতিয়া দিনত সেই বিয়াখনত আকৌ গৈ আছো কিয় জানা নেকি খাবলৈ খাম আৰু আহি যাম তো ব্লগ দোস্তো খানিটো কেনেকা হয় তোমালোকেও দেখিলোৱা আৰু মই লগতে খাই লম হে দোস্তো এয়া বিয়াবাড়ীৰ ৰাস্তাটোত খুমাই গলো এইয়া অকমান আগত জায়গাটো আছে পাই যাম আৰু অকমান বেছি দোস্তো এয়া অলৰেডি আমি বিয়াৰ ঘৰ আৰু পাই গৈছো অকমান আছে ইয়াতে দেখাই আছো তোমালোকক এইয়া লৰা ছোৱালী ওলাইছে যে ইফালে বিয়াৰ ঘৰটো হয় আমি যাম অকমান পাছত ইয়াত 3-4টা মোৰ লগৰ আছে সিহঁতৰ লগত কথা পতাই দিও পিছত গৈ আছো হাই ব্ৰো হাই হেল্ল ভাই তোমালোকে ইয়াত ৰখি আছে বিয়াবাড়ীত যোৱা নাই নেকি নাই এতিয়ালৈকে গায়ত যোৱা নাই কিয় যোৱা নাই নেকি ভাই তুমি গৈছিলা নেকি নাই যোৱা নাই যামে বিয়া বাড়ি দি আহিছে কি যোৱা নাই খানি টানি আৰম্ভ হৈছে নেকি বিয়াবাড়ীত খোৱা বোৱা আৰম্ভ ভাই মই খাবলৈ আহিছো অকমান খাম 2-4টা খাম আৰু গৈ যাম পেট ভৰাই খাবা ইমান গাল তো এতিয়া আমিও যাম বিয়া ঘৰত আৰু চাও ভাত চাত দিয়ে নেকি আমাক বহুত ভোক লাগিছে বহুত টাইমৰ পৰা আহিছিল এতিয়া গৈ আছো আমি এই দোস্ত এয়া চাওক খানি চলি আছে এয়া সৰু সৰু ল'ৰাবিলাকে খাই আছে আৰু ভাগ্য ভাল এতিয়া আমিও খাবলৈ পাম সিহঁতৰ পিছত এই দোস্ত এতিয়া খাবলৈ যাম আমাক খাবলৈ মাতি আছে এতিয়া খাবলৈ যাম তোমালোকে আহা হে দোস্ত এয়া ভাত দিয়া হৈ আছে এতিয়া খাম আৰু বহুত ভোক লাগিছে এতিয়া খাবলৈ ষ্টাৰ্ট কৰিম দোস্ত এই দোস্ত এয়া অলৰেডি খানি আৰম্ভ হৈ গ'ল ফাৰ্ষ্টতে মাংস এক পিচ খাই লওঁ এই দোস্ত ফাইনালি এতিয়া মোৰ খানি হৈ গ'ল এতিয়া বেলেগে খাই আছে তোমালোকক দেখাই আছো মোৰ দাদাইও খাই আছে কেনেকুৱা খাই আছে তোমালোকক দেখাই আছো ৰবা এই চোৱা কেনেকুৱা খানি চলি আছে অ ভাই কমকে খোৱা অলপ এই চোৱা কেনেকুৱা খানি চলি আছে অ ইমান ডাঙৰ আহ নকৰিবা ভয় লাগে কমকে খোৱা এই দোস্ত এয়া ভাত খোৱা হৈ গ'ল এতিয়া আৰু তামোল খাম ক'ত তামোল পাম বিচাৰিব লাগিব ব্লগ দোস্ত ক'ত তামোল আছে বিচাৰিলো হে দোস্ত ফাইনেলি ভাত খাই কিনে ইয়াত ৰুম এখনত বহি আছো 3-4টা ল'ৰাক কৈছিলো তামোল আনি দিবলৈ বাট দিয়া নাই এতিয়ালৈকে তামোল খাব লাগে ভাত খাইছো তামোল দিয়া নাই এতিয়া বৰ্তমান আৰু এটা ছোৱালীক পটাইছো তামোল আনিবলৈ গৈছে চাও লৈ আহে নেকি নে ইটো পলাই যায় গৈ হে দোস্ত এয়া ফাইনেলি গোৱালৈ আহি গ'ল এতিয়া গোৱা খাই আছো গোৱালৈ তামোল হে দোস্ত এয়া মোৰ লগত আৰু এটা কুত্তা আহিছে এয়া কেনেকুৱা ষ্টাইল কৰি আহিছে এয়া কেনেকুৱা ষ্টাইল কৰি আহিছে ভাই যি ষ্টাইল কৰিছে আৰু মই কেনেকুৱা আছো সি কেনেকুৱা আছে চাই লওক দোস্ত এয়া ই লাভ লাগি আছে তাৰ ছোৱালী নেকি ভাই তই ভাই মই ছোৱালী নহয় ৰে এনেকৈ কিয় কৰিছ ভাই ছোৱালী মনত আছে যে সেইকাৰণে অ ছোৱালী ওচৰত আছে ন গম পালো দে হ'ব দে তই কি বনাই আছ মানে গম পালা তো দোস্ত এয়া অলৰেডি আমি কদমপুলৰ বিৰত আহি গ'লো কইনা বহি আছে আৰু কদমপুল দেখাম নেকি এয়া চোৱা কিমান ফুল ফুলি আছে ইয়াৰ দোস্ত এয়া অলৰেডি কইনাটোক বিদায় দিম মই এতিয়া অকমান কান্দিলো তাইৰ লগত ন A few moments later.